নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। যোৱাকালি শিৱসাগৰৰ পৰা হুণ্ডা ব্ৰাইঅ' এখন আনিলোঁ আৰু এইখন হৈ গ'লগৈ হুণ্ডা ব্ৰাইঅ' আপোনাৰ হুণ্ডা ব্ৰাইঅ' ভি মডেলখন হয়। আৰু আনোতে কালি মানে ভিডিঅ' বনোৱা নহ'ল, কাৰণ কালি মানে অলপ দেৱালীও আছিলে ন, লৰালৰিকৈ আহিবলগীয়া হ'ল। মই ক'ৰবাত ৰখি মানে দেখুৱাবলৈ নহ'ল আৰু তাৰপিছত আপোনাৰ তাকে মই ভাবিলোঁ বোলো ঘৰত অনাৰ পিছত ধুৱাই মেলি ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিম আৰু ইউটিউবত। তো হুণ্ডা ব্ৰাইঅ' হয়, এইখন 2013 চনৰ নহয়, এইখন 2012 চনৰ নৱেম্বৰ মাহৰ হয়। আৰু আপোনাৰ হুণ্ডা ব্ৰাইঅ' ভি মডেলখন হয়। আৰু এইখনৰ কাম কি আছে, কি প্ৰব্লেম আছে মই কৈ দিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। তো প্ৰথমতে গাড়ীখন মই গোটেই বাহিৰ ছাইডটো দেখুৱাই লওঁ। গাড়ীখন আপোনাৰ গোটেই পূৰা অৰিজিনেল পেইণ্টত আছে, ফুল্লি পেইণ্টটো অৰিজিনেল পেইণ্টত আছে, কোনো হেৰি মানে ৰিপেইণ্ট টাচ পেইণ্ট একো নাই, পূৰা অৰিজিনেল পেইণ্টত আছে। গাড়ীখন চাই লওক, মই চব ফালৰ পৰা প্ৰথমতে গাড়ীখন আপোনালোকক দেখুৱাই দিছোঁ। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে, পূৰা অৰিজিনেল পেইণ্টত আছে। আৰু ইয়াৰ টায়াৰকেইটা মই দেখুৱাই দিওঁ আপোনালোকক। আৰু এলয় থকা মডেলটো হয়। টায়াৰ আপোনাৰ কিমান আৰু 50% মানকৈ আছে বুলি ক'ব পাৰি। 4টা টায়াৰ, খালি আগৰ টায়াৰ দুটা 70% মানকৈ আছে, আগৰ টায়াৰ দুটা। আৰু প্ৰথমতে টায়াৰ 4টা দেখুৱাই লওঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো আগৰ টায়াৰ দেখিছে নাই, আগৰ টায়াৰ দুটা 70%কৈ আছে, খালি বেকৰ টায়াৰ দুটা অলপ 50%কৈ আছে বুলি ক'ব পাৰি। তো টায়াৰ 4টা দেখুৱালোঁ আৰু আপোনালোকক গোটেই বডিটো দেখুওৱা হ'লেই। আৰু ইয়াৰ ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ আপোনালোকক, ভিতৰটো চাই লওক। বাকী প্ৰব্লেম কি আছে মই কাৰণ চলাই চাইছোঁ ন, আপোনালোকক কৈ দিম। এইফালে দেখিছেনে 4টা পাৱাৰ উইণ্ডো আছে আৰু মিৰৰ মিলোৱা এডজাষ্ট ইয়াতে ভিতৰতে আছে। তাৰপিছত কিলোমিটাৰটো মই আপোনালোকক দেখুৱাই দিওঁ, কিমান চলিছে কিলোমিটাৰটো বন্ধুসকল 75,598 কিলোমিটাৰ চলিছে। আৰু এইফালে ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে, ইয়াতে চাউণ্ড টাউন বঢ়াব পাৰিব। এইফালে এয়াৰ বেগ আছে, এটা এয়াৰ বেগ, এইফালে এটা এয়াৰ বেগ, দুটা এয়াৰ বেগ আছে। আৰু ডেছবৰ্ডখন খালি পূৰা ধুনীয়া হৈ আছে, দেখিছেনে কিমান ধুনীয়া হৈছে। এইফালে আপোনাৰ এইকেইটা পলিথিন লাগি আছে। এইফালে আপুনি ইয়াত গ্লাছত চেহেৰা চাব পাৰিব, দেখিছেনে, এইফালে গ্লাছ লাগি আছে। তাৰপিছত ওপৰটো বাৰু ঠিকে আছে, চফাই হৈ আছে। আৰু ডেছবৰ্ড এইবিলাক বিৰাট ধুনীয়া হৈ আছে বাৰু, ঠিকে আছে। এইফালে মিউজিক ছিষ্টেম লাগি আছে, কোম্পানী ফিটেড। আৰু এইফালে AC আছে। আৰু পাৱাৰটো দেখালোঁ, এইফালে পাৱাৰ ষ্টাৰিং, এয়াৰ বেগ আৰু ষ্টাৰিং কণ্ট্ৰলাৰ। আৰু ছিট কভাৰো ভালেই লাগি আছে। খালি ইয়াৰ প্ৰব্লেম এটাই আছে আপোনাৰ বন্ধুসকল, এলাইনমেণ্টটো মিলাব লাগিব। আৰু সেইফালৰ বাওঁ ছাইডৰ চকাটো খালি অলপ টায়াৰটো অলপ টপা হৈ আছে নেকি, অলপ খালি ঘুটুকটা কৰি থাকে, সেইটোৱে, বেলেগ প্ৰব্লেম একো নাই। এলাইনমেণ্টটো মিলাব লাগিব। আৰু ভিতৰটো দেখাত ঠিকে আছে, ভালেই দেখিছোঁ। ভিতৰটো চাই লওক আপোনালোকে, ভালেই হৈ আছে। তাৰপিছত এতিয়া মই ইঞ্জিনটো আপোনালোকক দেখুৱাম। AC ৰানিং বাৰু দেই, AC ৰানিং হৈ আছে। আৰু ইঞ্জিনটো মই খুলি পেলাই আপোনালোকক বনেটখন খুলি পেলাই এতিয়া দেখুৱাম, চাই থাকিব। তাৰপিছত এইফালে এইটো চাই ল'ব, ভিতৰটো আকৌ এবাৰ দেখাই দিছোঁ। এইফালে পলিথিন লাগি আছে। তাৰপিছত ভিতৰত ডেছবৰ্ড ধুনীয়াই হৈ আছে। আৰু গাড়ীখন চলালে মানে একো গমেই নাপায়, চলাবলৈ বহুত ভাল, চলাই পেলাই মই দেখুৱাম, ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এইবিলাক পূৰা চিল হৈ আছে, এইবিলাক মানে মই খুলি মেলি চালোঁ, পূৰা চিল হৈ আছে। এইবিলাক কোনো এক্সিডেণ্টেল নহয় মানে, এইবিলাক পূৰা চিল হৈ আছে, দৰ্জা পূৰা চিল হৈ আছে। তাৰপিছত এইফালে বেক চাইডটো দেখাই দিছোঁ আপোনালোকক। ছিট কভাৰো ভালেই লাগি আছে দেই, ছিট কভাৰো ঠিকেই আছে বন্ধুসকল। এইফালে চাই লওক, ভিতৰতো ধুনীয়া হৈ আছে। তাৰপিছত মোক মানে কালি বৰপেটাৰ পৰা ৰাহুল বুলি কওঁ, তেওঁ ফোন কৰিছিলে, ভাল গাড়ী লাগে বুলি কৈছে। ৰাহুল দা, এখন চাব পাৰে আপুনি, যদি পচন্দ হয়। আপোনাৰ বাজেটৰ ভিতৰতে আছে, আপুনি 190 ভিতৰত গাড়ী লাগে বুলি কৈছিলে ন। এইখনৰ প্ৰাইচটো হৈ যাব 195,000 ফিক্স প্ৰাইচ হ'ব। ইঞ্জিন চিল দেখিছে নাই বন্ধুসকল, ইঞ্জিন পূৰা চিল হৈ আছে, F1 চিল হৈ আছে, F1 চিল। এইফালে বনেটো চিল হৈ আছে, চাব পাৰে আপোনালোকে, বনেট পূৰা চিল হৈ আছে, চাব পাৰে। আৰু এইফালে ইঞ্জিন চিল, পূৰা চিল হৈ আছে। আৰু ষ্টাৰ্ট থাকিলে গমেই নাপায় গাড়ীখন, চলাবলৈও বহুত ভাল হৈ আছে। তাৰপিছত এইফালে মই আপোনালোকক বনেটখন খুলিও দেখুৱালোঁ। এইফালৰ পৰা অলপ ভিতৰৰ ছাইডটো দেখুৱাই দিওঁ আমাৰ বন্ধুসকল, চাই থাকিব। এইবিলাক পূৰা চিল হৈ আছে দেই, দৰ্জা পূৰা চিল হৈ আছে। এইবিলাকতো খুলিবই নাই মানে, পূৰা ফিক্স হৈ আছে, এইবিলাক খোলা নাই। আৰু ভিতৰতো চাওক, ডেছবৰ্ডৰ পৰা আদি কৰি এইটো এয়াৰ বেগ,
ভিতৰটো পূৰা অ'কে হৈ আছে দেখিছেনে বন্ধুসকল ভিতৰটো পূৰা অ'কে হৈ আছে এতিয়া মই আপোনালোকক ডিকিটো খুলি পেলাই এবাৰ স্পেয়াৰ টায়াৰটো দেখুৱাম স্পেয়াৰ টায়াৰটো দেখুৱাই দিছোঁ এইফালে আপোনাৰ জেক ৰেঞ্চ পাতি চব আছে আৰু স্পেয়াৰ টায়াৰ হৈ গ'লগৈ এইটো স্পেয়াৰ টায়াৰ এইটো স্পেয়াৰ টায়াৰ আৰু এইফালে মাৰি দিওঁ এতিয়া এবাৰ চলাই পেলাই দেখুৱাম তাৰপিছত আকৌ এবাৰ মই বাহিৰ চাইডটো আকৌ ভালকৈ এবাৰ দেখুৱাই দিছোঁ চাই লওক দেখিছেনে পূৰা অৰিজিনেল পেইণ্টত আছে গাড়ীখন চব আপোনালোকে চাই লওক এতিয়া বন্ধুসকল এবাৰ অলপ গাড়ীখন চলাই পেলাই দেখুৱাম ভিডিঅ'টো চাই থাকিব চলাই পেলাই দেখুৱাম আৰু চাবিটো এইটো দেখিছে নাই ৰিম'ট কণ্ট্ৰল হেৰিটো লাগি আছে এইটো চাবি এতিয়া ষ্টাৰ্ট দিম আৰু চাই লওক আপোনালোকে কোনো চাইকেজিন নাই ষ্টাৰ্ট হৈ গ'ল গাড়ী তাৰপিছত এইফালে 1 নম্বৰ লগালোঁ এইফালে এ চি দিলোঁ এতিয়া গাড়ী দেখিছে নাই এইটো ব্লককেইটা ৰাস্তাতে চব কি ধুনীয়া ধৰিছে দেখিছে নাই 2 নম্বৰ গিয়াৰতে 6 এইটো 3 নম্বৰ গিয়াৰ চব চলাবলৈ যে বন্ধুসকল গাড়ীখন একদম গুলি হৈ আছে মানে একো গমেই নাপায় মানে চলালে নতুন চুইফ্ট এখন চলাই থকা লিখা লাগিব মানে এনেকুৱা ফিল পাব চলাবলৈ পূৰা গুলি হৈ আছে বেলেগ মজা হৈ আছে চলাবলৈ আৰু ইয়াৰ প্ৰাইচটো হৈ যাব 195,000 ফিক্সড প্ৰাইচ উইথ ট্ৰান্সফাৰ RC নেম ট্ৰান্সফাৰ কৰি দিম তো গাড়ীখন মই ইয়াতে ঘূৰাই দিওঁ মই আৰু এচিও পূৰা কুলিং আৰু বন্ধুসকল এচিটো পূৰা ধুনীয়া কুলিং হৈছে এটা চাব দে 1 নম্বৰ লাগি আছে দেখিছে নহয় এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লাগি গ'ল মানে ব্লককেইটা ৰাস্তাটো মানে চলাবলৈ মানে একদম পূৰা গুলি হৈ আছে মানে একদম চলাবলৈ ধৰি লওক সোনকালে যোগাযোগ কৰিব মোৰ নাম্বাৰটো এইটো স্ক্ৰীণত ওলাই আছে আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে